ভাইৰাছৰ যোনটো আক্ৰান্ত চলি আছে গাঁও ভৈয়ামে আৰু যোনটো লকডাউন দিছে দেশজুৰি সেইটো লৈ কিনে ৰাইজৰ যোনটো ডেইলি মানে আপোনাৰ ডেইলি যোনটো আপোনাৰ অসুবিধা সন্মুখীন হৈছে তাৰে হেৰিত মই অকণমান ভাবিলোঁ যে কি যিহেতু নেকি ডেইলি হেৰিত শাক পাচলি লগা হয় সেইটো লৈ কিনে অলপ হ'লেও সহায় হ'ব বুলি সেইটো হেৰি সঁহাৰি জনাই কিনে অলপমান যিখিনি পাৰিছোঁ সেইখিনি অলপ যিখিনি মোৰ হেৰি আত্মীয় মানুহ সেইখিনি অলপমান দিব বিচাৰিছোঁ। কোন কোন গাঁৱত এতিয়ালৈকে বিলাইছে? এতিয়ালৈকে প্ৰথম ইয়াত বিলাইছোঁ, ইয়াৰ পিছত আমি ৰাইডিঙত যাম, বালিনীত যাম, তাৰপিছত কলিতা গাঁৱলৈ যাম, এনেকৈ যিখিনি পাৰোঁ আৰু যিখিনি আমি কভাৰ কি কৰিব কি পাৰোঁ। চব্জি আছে আপোনাৰ? চব্জি আপোনাৰ কবি আছে, বেঙেনা আছে, তাৰপিছত বিস্কুট লৈছোঁ লগত, এনেকৈ লৈছোঁ আৰু যিখিনি পাইছোঁ। এতিয়া মানে দুখীয়া শ্ৰেণী সেয়া বিশেষকৈ যিখিনি দিন হাজিৰা কৰি চলা মানুহ সেইখিনিৰ ওপৰত বেছি টাৰ্গেট কৰি কিনে আমি হেৰি কৰিছোঁ। তেনেকৈ যেনেকৈ পাৰিছোঁ এনেকৈ গৈছোঁ আৰু খুব। এই ক্ষেত্ৰত আৰু কি জনাব মানে কি ৰাইজক কি অনুৰোধ জনাব এই ক্ষেত্ৰত? সজাগ সচেতনৰ কাৰণে সেইটোৱে ক'ম যে কি নিজেও বাচক আৰু লোককো বচাওক। নিজকে যিমান আপুনি অকলশৰীয়াকৈ ৰাখিব পাৰিব বা নিজকে যিমান হেৰি কোৱাৰেণ্টাইন হিচাপত ৰাখিব পাৰিব সিমানে আপুনি বস্তুটো ৰোধ কৰিব পাৰিব।